Hi guys, welcome back to my YouTube channel. মই পৰি আৰু মোৰ YouTube চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আজি এতিয়া 6টা বজাতে মই পথাৰ আমাৰ বাৰীলৈ আহিবলগীয়া হ'ল কাৰণ ইয়াত মানে জলদি নাহিলে গৰু সোমাই একচুৱেলি মই গৰুটো সোমোৱা আঁতৰৰ পৰা ভিডিঅ' এটা কৰি ৰাখিছিলোঁ আপোনালোকক দেখুৱাম কেনেকৈ গৰু সোমাই ভিতৰত খাই আছে ইয়াত দেখিছে ভেন্দি খালে ভেন্দি আগ কিবা এটাও খাই পেলালে বহুত লছ হয় একচুৱেলি কিনি আনি ইয়াত গুটি দিয়া বেয়া লাগে খাই পেলালে দেখিছে কিমানখিনি খালে বাৰু যি হয় যেনে তেনে গৰুটো খেদি উলিয়ালোঁ দেই ভাগৰ লাগি গ'লগৈ জানেনে কালি ৰাতি বতাহ আহিছিলে সম্ভৱ গম নাপাওঁ বাৰু এয়া দেখিছে আমাৰ জাতিলাও চাং পেলাই থৈ দিছে চিট খাই আছে জাতিলাও চাং আজি আকৌ দেউতাহঁতে আহি পিনি উঠাবহি লাগিব দেখিছে কেনেকৈ চিট খাই আছে ঠিক আছে ভিডিঅ'টো বেয়া হৈছে চেৰাখিনি দিবলগীয়া হৈ আছে দিবলৈ মানে একচুৱেলি টাইম হোৱা নাই সেইকাৰণে দিয়া নাই সেইকাৰণে সোনকালে অলপ সোনকালে আহিব লাগে ইয়ালৈ ইয়াত মানে বহুত কিবা কিবি আছে তিয়ঁহ জাতিলাও জিকা ধৰিবা গোটেইখিনি মানে ইয়াতে কৰা হয় খেতি বাম খেতি ঘৰত মানে বান্দৰৰ কাৰণে কৰিব নোৱাৰিছে সেইকাৰণে ইয়াতে কৰা হয় মই মানে সেইকাৰণে জলদি আহিবলগীয়া হ'ল ইয়াত গৰু খাবৰ কাৰণে এয়া মই আহি ইয়াত পাইছোঁহি পাই গাটো ধুই অলপ ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হৈ এতিয়া মই ভাবিছোঁ বৰষুণ দিছে বৰষুণৰ বতৰ অলপ জ্বলা খাব মন যায় ন আপোনালোকৰ মন যায়নে মোক জনাবচোন মোৰ একচুৱেলি বহুত মন গৈছে জ্বলা খাবলৈ গতিকে মই মানে কালি আমাৰ শহুৰ দেউতা গাঁৱতে সকাম এটা আছিলে তাৰপৰা মানে প্ৰসাদ আনিছিলে প্ৰসাদকে ভাবিছোঁ মায়ে দি পঠিয়াইছে তাতে বনাবি বুলি মই ভাবিছোঁ তাৰে প্ৰসাদ কেইটামান অলপ জ্বলা দি বনাওঁ নেকি ফ্ৰাই কৰি খাওঁ লাল চাহৰ লগত বনাওঁ মানে মই বনাওঁৱেই আপোনালোকক দেখুৱাম মই কেনেকৈ বনাওঁ আপোনালোকে বনাই চাব কেনেকুৱা লাগে খাই জনাব মোক কেনেকুৱা লাগে মই খাই আপোনালোকক জনাইছোঁ এয়া দেখিছে তামাম বৰষুণ দি আছে বৰষুণত এতিয়া মই সেয়া বনাওঁ আপোনালোকক এয়া দেখিছে তামাম বৰষুণ যেনে তেনে ঘৰটোৰ ভিতৰত সোমাইছেগৈ আৰু নাহিলে যে গৰু সোমাই গোটেইটো এদাই কৰি দিয়ে খাই সেইকাৰণে সোনকালে আহিবলগীয়া হয় দেখিছে এয়া মই জুইকুৰা জ্বলাই এয়া মোৰ কেৰাহীখন মই পাতি লৈছোঁ মোক একচুৱেলি বেলেগ কেৰাহী চুব নিদিয়ে মই মানে বিয়া হোৱা নাইতো সেইকাৰণে বেলেগ কেৰাহী চুব দিয়ে এইখন মানে মোৰ পথাৰত মোৰ কেৰাহী হয় মই মানে যিটো বনাই খাওঁ এইখনত এয়া মই কেৰাহীখন পাতি লৈছোঁ জুইকুৰা জ্বলাই তাৰপিছত ইয়াতে প্ৰসাদ ভাজোঁতে একচুৱেলি বেছি একো নিদিওঁ জাষ্ট ইয়াতে পিঁয়াজ এটা ইয়াত দেখিছে পিঁয়াজ এটা কাটি দিছোঁ হালধি নিমখ আৰু জলকীয়া 3টা দিছোঁ কাৰণ মই জ্বলা খাই খুব বেছি ভাল পাওঁ এতিয়া মই এয়া কেৰাহীত তেল দিম এয়া কেৰাহীত তেল দিছোঁ তেলো দিব নালাগে অলপ দি তেল দিছোঁ তাৰপাছত কেৰাহীখিনি দি দিম
লৰাই যেতিয়া ৰঙা হ'ব তেতিয়া মই প্ৰসাদখিনি দি দিম তাত এতিয়া ৰঙা হ'ল আৰু এতিয়া মই প্ৰসাদখিনি ইয়াত দি দিছোঁ বেছি দিয়া নাই মই বলে খাম যে সেইকাৰণে বেছি দিয়া নাই লৰাই লৈছোঁ এতিয়া ইয়াৰ ৰঙা হ'লৈকে ভাজি থাকিম খৰখৰীয়া হ'লৈকে এয়া দেখিছে ৰঙা হ'ল এতিয়া খাব পৰা ৰেডি হৈ গৈছে আৰু এতিয়া মই খাম চাহৰ লগত লাল চাহৰ লগত আপোনালোকে বনাই খাবচোন বহুত টেষ্টি লাগে জলকীয়া খালি সৰহকৈ দিব লাগিব খৰখৰীয়া কৰিব লাগিব বহুত টেষ্টি লাগে এতিয়া খাই লওঁ ঠিক আছে ভিডিঅ'টো আপোনালোকে চাই দিয়ক মই এতিয়া সেয়া খাই মেলি চাহ খাই মেলি আজৰি হ'লোঁ এতিয়া মই আমাৰ সোণৰ মানে কলিজাত কাপোৰ কেইটামান আছিলে লৈ আনিলোঁ ইয়ালৈকে ধুম বুলি ইয়াত কাৰণে নি থাকিব লাগিব যে সেইকাৰণে ইয়ালৈকে লৈ আহিলোঁ কাপোৰকেইটা ধুই লওঁ তাৰপিছত আপোনালোকৰ ভিডিঅ'টো চাই থাকক মই কাপোৰকেইটা ধুয়ে মই আমাৰ বাৰীখনত কি কি আছে আপোনালোকক অলপ দেখাম বাৰীখন কেনেকুৱা লাগিলে লাষ্টত আপোনালোকে জনাবলৈ নাপাহৰিব কমেণ্টত জনাব আমাৰ বাৰীখন কেনেকুৱা লাগিছে ঠিক আছে তেন্তে মই কাপোৰকেইটা ধুই লওঁ ধুই লোৱাৰ পিছত আপোনালোকক বাৰীখন ধুনীয়াকৈ দেখাই আছোঁ কাপোৰকেইটা ধুই আজৰি হৈ ল'লোঁ আপোনালোকক যে কৈছিলোঁ মই বাৰীৰ ভিডিঅ' দেখাম বুলি বাৰীত কি আছে সকলোবোৰ মই এটা বেলেগ ভিডিঅ' বনাই আপোনালোকক দেখাম বেলেগ ব্লগ এটা বনাই এইটো ব্লগত নেদেখাওঁ কাৰণে ব্লগটো দেখুৱাৰ লগে মানে বহুত দীঘল হৈ যাব আপোনালোকেও বৰ পাব সেইকাৰণে মই বেলেগ এটা ভিডিঅ' বনাই আপোনালোকক গোটেই বাৰীখন দেখাম এতিয়া বৰষুণ এৰিছে আৰু আমাৰ মাইনাকেইটা মানে ছাগলীকেইটা আহি আছে আপোনালোকক দেখাইছোঁ মায়ে লৈ আনি আছে বৰষুণীয়া দেখি চাবচোন কিমান ফূৰ্তি তেহেঁতি ইয়ালৈ আহে ইয়াত দেখাইছোঁ আপোনালোকক ছাগলীকেইটা আমাৰ বহুত মৰমৰ হয় গোটেই ছাগলীকেইটা আপোনালোকক মই দেখাইছোঁ চাব ইয়াত দেখিছে আহি আছে আজি ক'তনো খাব নাজানো আৰু গোটেইখন পানীয়ে হ'ল আৰু